নমস্কাৰ মই নিকুঞ্জ শৰ্মাই আঘোণৰ পটভূমিত অসমীয়া সমাজ জীৱনৰ এক দৃশ্য দাঙি ধৰাৰ ক্ষুদ্ৰ প্ৰয়াস কৰিছো। কবিতাৰ শিৰোনামা আঘোণাবাই তোৰচোন বাতৰিয়েই নাই। আঘোণাবাই তই আকৌ আনিলিহি সপোনৰ বাস্ত, কেঁচা ঘামৰ বীজে সোণালী হল আকৌ পথাৰ। আঘোণাবাই তই জাননে বানে বিধ্বস্ত কৰা সকলৰ পথাৰত নাই তোৰ আগমনৰ বাতৰি। ককাইৰ কাঁচিখনো দাৰ দি থৈছে তোক আদৰি আনিব বুলি, কিন্তু কতা ৰমলাৰ মাকেও তামোল চালি লৈ সাজু মুঠি মুঠি ডাঙৰি বান্ধিবলৈ, কিন্তু তোৰচোন বাতৰিয়েই নাই। আঘোণাবাই মহাজন দেউতাৰ পথাৰলৈ চাই ভোলাহঁতে চকুলো টুকিছে বাই, সপোন গুটিৰে সোণালী হোৱা নাই মোৰো পথাৰ। বানে উটুৱাই নিছিল মোৰ কেঁচা ঘামৰ বীজ। বছৰেকৰ শেষত তোলৈ আশা কৰো আঘোণাবাই, তয়ে আনিবি ৰমলাৰ মাকৰ ঘৰলৈ আনন্দৰ বান, কিন্তু কতা আঘোণাবাই তোৰচোন বাতৰিয়েই নাই। কেনিনো গলি তই, মহাজন দেউতাৰ ওচৰত বহুত ঋণ আছে অ, ভাবিছিলো এইবাৰ পৰিশোধ কৰিম বুলি। এইফালে ৰমলাৰো এইবাৰ নগৰলৈ পঢ়িব যোৱাৰ সপোনটো তয়ে পুৰাবি বুলি ভাবিছিলো বাই। বহুত আশা বুজিছ, বহুত আশা, তোক লৈয়ে পথাৰৰ বকিয়াত বহি সপোন ৰচো, কিন্তু কতা আজি বানে বিধ্বস্ত মোৰ বুকুত তোৰচোন বাতৰিয়েই নাই। আঘোণাবাই তথাপিও কুঁৱলীৰে থকা আঘোণৰ বাটত তোলৈ বাট চাই ৰওঁ বাই। ৰমলাৰ মাকেও পিৰালিত বহি তোলৈ বাট চাই, কি জানিবা ককাইদেৱে কান্ধত লৈ আনে আঘোণৰ পথাৰৰ মেট মৰা ডাঙৰি। বুজিছ পোনাকনে সেইদিনাও কৈছিল নখোৱাৰ দিনা হেনো সি তাৰ লগৰী ৰহিমকো মাতিব। থৈছিলো গঁড়ালৰ দুটা মতা হাঁহ, মাটি মাহখিনিও মাৰিম বুলি ভাবিছিলো, কিন্তু তোৰচোন বাতৰিয়েই নাই। আঘোণাবাই ভঁৰালো বনাই থলো, ঢেঁকীও নকৈ সজালো, ন চাউলৰ পিঠাগুৰি কৰিম বুলি। নগৰৰ খুৰাদেও হেনো এইবাৰ গাঁৱলৈ পিঠাৰ সোৱাদ লবলৈ আহিব, কিন্তু কতা আঘোণাবাই ৰঙালীও চোন এইবাৰ কঙালীতে যাব। ভঁৰালৰ তলিও উদং, আয়ে বোৱা গামোচাও দেখোন বাকচৰ তলি উদং কৰি উটুৱাই নিলে বানে। এতিয়া মোৰ বুলিবলৈ আছে শিল বালিৰে পুতি নিয়া মৰুময় সদৃশ এক পথাৰ, যত বহি এতিয়াও আঘোণৰ পুৱা তোলৈ অপেক্ষা কৰো বাই। আঘোণাবাই তোৰচোন বাতৰিয়েই নাই, তোৰচোন বাতৰিয়েই নাই, তোৰচোন বাতৰিয়েই নাই।